ফোন কৰি ক'লে গেটলৈ ওলাই আহাচোন বুলি মই দৌৰা দৌৰি ওলাই গ'লোঁ তাৰপিছত সিহঁতক টোপোলা এটা দিলে দি ক'লে ইয়াত হাঁহৰ মাংস আছে ভালদৰে বনাব খাচ মানুহ এজন আহিব খাবলৈ চ' ময়ো টোপোলাটো লৈ ঘৰলৈ গুচি আহিলোঁ এয়া হাঁহৰ মাংসখিনি ওলাই ল'লোঁ এইফালে মই দেখিছেনে আজি ভাবিছিলোঁ মই সোনকালে শুম বুলি দিনৰ ভাগতে ইয়াত দিনৰ ভাগত ব্ৰইলাৰ মাংস বনাইছিলোঁ সেই মানে বনাই থৈছিলোঁ ৰাতিৰ কাৰণে সোনকালে শুম বুলি সোনকালে খাই লৈ শুম বুলি আৰু ইফালে ছোৱালীৰ এক্সাম আহিছে এইকাৰণে তাইক পঢ়াই এতিয়া এইবিলাক লৈ আহিছে মানে খং উঠি যায় তাক খং কৰিলেও মানে নোখোৱা হ'ব বনাবই লাগিব এইফালে জিৰা গুড়ি খতম হৈছিলে মই দুপৰীয়াতে জিৰা কেইটামান ধুই ৰ'দত মেলি শুকাই থৈছিলোঁ গুড়ি কৰি থ'ম বুলি তাৰপিছত এতিয়া গৰম কৰি আছোঁ এইখিনি গুড়া কৰিলোঁ ইমান বেছি দৌৰা দৌৰি লাগিছিল ওচৰত একো নাই কাৰণে এইখন ওচৰত আছিল এইখনেৰে লৰাই দিলোঁ মাংসত মই মানে ঘৰুৱা মছলা দিব পাৰিলে ভাল পাওঁ মই নিজৰ মতে যেতিয়া ঘৰৰ মছলাটোৰ কিবা গোন্ধটোৱে বেলেগ সেইকাৰণে মই যিমান পাৰোঁ ঘৰৰ মছলাই ব্যৱহাৰ কৰোঁ এয়া আলুখিনি মই আগতে ভাজি লওঁ আৰু আলু অলপমান সৰহকৈ দিছোঁ কাৰণ খাচ মানুহ এজনে খাব মানে তেখেতে আগতে কৈছে আলু বেছিকৈ দিব কৈছে আলু খাই ভাল পায় বোলে সেইকাৰণে আলু বেছিকৈ দিব কৈছে সেইকাৰণে অলপ সৰহকৈ দিছোঁ ৰ'বা দে বনাব থাকে কিমান তেল উঠিছে চাওকচোন বহুত তেল উঠিছে খাৰটোৰ এইফালে মোৰ মাংসখিনি ভাজি লোৱা হৈ গ'ল এতিয়া ইয়াত মছলা দি দিম মোবাইলটো ল'ব পাৰিবা এইটো মই চিক্ৰেট মছলা বনাই লৈছোঁ আদা নেহেৰু আৰু এটা বস্তু হৈছে সেইটো মোৰ চিক্ৰেট হয় সেইটো মানে মাংসখিনি বেছি সোৱাদ কৰে আৰু একো মছলা এড কৰা নাই এতিয়া এটাকৈ এড কৰিম এয়া হ'ল আদা নহৰুৰ পেষ্ট অকণমান দিব লাগিব মা এয়া গ'ল জিৰা গুড়ি এতিয়া দিম গৰম মছলা তুমিও কৈছা নেকি তুমি কিবা এইফালে গ'ল চিকেন মছলা মিট মছলা যি আছে দি দিছোঁ আৰু এইটো চালকুমাৰটো অকণমান দেৰিকৈ দিম চাল কুমাৰ মছলাটো এয়া দেখিছেনে কালাৰটো চেঞ্জ হৈছে আহি আছে ইমান এটা ধুনীয়া কালাৰ উঠিছে প্ৰায় মোৰ খবৰ হ'লে এতিয়া ইয়াত গৰম পানী ঢালি দিয়ে আকৌ 10 মিনিটমান উতলিলে হৈ যাব এয়া আমাৰ মাংস প্ৰায় হ'বৰে হ'ল পূৰা উতলি আছে এতিয়া অকণমান ৰাখি থৈ দিম তাচুৰ পাপাকৰ কাৰণে বাকী মই যে কৈছিলোঁ এজন খাচ মানুহ আহিব সেইজন আৰু মোৰ কাৰণে এয়া আমি জ্বলা লৈছোঁ বহুত শুকান জলকীয়া পিচি লৈছোঁ তেখেতো জ্বলা খাই খুব খায় আৰু মই খুব জ্বলা খাওঁ সেইকাৰণে আমাৰ দুজনৰ কাৰণে শেষত এনেকৈ জ্বলা দি আকৌ উতলাই দিম এতিয়া ইহঁতৰ কাৰণে অকণমান ৰাখি থওঁ সিহঁতে জ্বলা কমকৈ খায় কাৰণে কাঢ়ি ল'লোঁ এতিয়া এইখিনি ইয়াতে দি দিওঁ পূৰা জ্বলা হ'ব আৰু ইফালে ধনিয়া থৈছোঁ ধনিয়া চিনি দি দিম শেষত এয়া আমাৰ কমপ্লিটলি হৈ গ'ল ইয়াত শেষত ধনিয়া পাত আৰু অকণমান গৰম মছলা দিলোঁ